বুলেট প্ৰুফ কোঠাত শুব মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুৱনি কোঠা বুলেট প্ৰুফ হ'ব NSGৰ নিষিদ্ধ নিৰাপত্তা বেষ্টনীৰ মাজত থাকে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰা আৰু মুখ্যমন্ত্ৰীয়ে ফুৰা চকা কৰা এই গাড়ীসমূহ বুলেট প্ৰুফ পানী নখৰকা নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ জীৱনলৈ ভাবুকি আহিছে মুখ্যমন্ত্ৰী সোণোৱালৰ জীৱনলৈ ভাবুকি অহাৰ পৰিপ্ৰেক্ষিততেই মুখ্যমন্ত্ৰীৰ শুৱনি কোঠা বুলেট প্ৰুফ হ'ব ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত থকা মুখ্যমন্ত্ৰীৰ শুৱনি কোঠাটো বুলেট প্ৰুফ হ'ব নিৰাপত্তাটো বঢ়োৱাৰ কাৰণে আচলতে হেতু এটা NSG প্ৰটেক্টিৰ কাৰণে এটো সব NSG প্ৰটেক্টিৰ কাৰণে হয় গতিকে হেতু কিছু ব্যৱস্থা লৈ থকা হৈছে হেতু ক্ষেত্ৰত তেনেকুৱা একচুয়ালি NSG প্ৰটেক্টি মানুহবিলাকৰ ক্ষেত্ৰত সাধাৰণতে এনেকুৱা ধৰণৰ প্ৰচেষ্টা লোৱা হয় আৰু যেহেতু তেওঁ অসমৰ মুখ্যমন্ত্ৰী কেৱল মুখ্যমন্ত্ৰীৰ শুৱনি কোঠাই নহয় ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ অধিকাংশ খিৰিকীয়েই বুলেট প্ৰুফ হ'ব মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত থকা মুখ্যমন্ত্ৰীৰ শুৱনি কোঠাটোৱে নহয় ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত থকা বিভিন্ন খিৰিকীৰ আইনাসমূহ বুলেট প্ৰুফ কৰা হ'ব কিন্তু হঠাৎ কিয় মুখ্যমন্ত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে 24 মে 2016 খানাপাৰাত বিশাল জনসমাগমৰ সন্মুখত মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে শপত লোৱাৰ দিন সেই দিনটোৰে পৰাই কোলা ব্যৱসায়ী দুৰ্নীতিপৰায়ণ বিষয়াৰ টোপনি নোহোৱা হৈছে শান্তিত থাকিব নোৱাৰা হৈছে বেদখলকাৰী আৰু অবৈধ বিদেশী NRCয়েও টোপনি হৰিছে বাংলাদেশী আৰু বাংলাদেশীৰ ৰক্ষকৰ এক কথাত সকলোবোৰ মিলি মুখ্যমন্ত্ৰীৰ জীৱনলৈ আহিছে ভাবুকি NRC নিচিনা বা তেওঁ যেটো আপোনাৰ এভিকশনৰ নিচিনা এনেকুৱা ধৰণৰ আৰু বা কৰাপচনৰ গেছে ষ্ট্ৰং একশন লোৱা এইবিলাক ক্ষেত্ৰত তেওঁৰ যেটো সিকিউৰিটি থ্ৰেট সেই থ্ৰেটটোৰ অনুযায়ী আচলতে তেওঁলোকৰ সিকিউৰিটিটো নিৰ্ধাৰণ কৰা হয় গতিকে তেনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈ থকা হয় মাজে মাজে হয় এনেবোৰ কাৰণতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত কোনো ত্ৰুটি ৰাখিব বিচৰা নাই আৰক্ষী প্ৰশাসনে